হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল গাইজ। তো আজি আমি নতুনকৈ কানেকশ্যন দিয়াৰ বাবে গৈ আছোঁ। আহক চাওঁ কেনেধৰণৰ কানেকশ্যন। তো দেৰি নকৰাকৈ নিজৰ কামত লাগি গৈছে এয়া কৰ্মবীৰ। এণ্ড এয়া মই এনেদৰে টানি থাকিবলগীয়া হৈছে। এয়া চাওক, তো গোটেইখিনি দেখুৱালোঁ। টানি লোৱাৰ পিছত এতিয়া বান্ধিব ধৰিছে। এয়া কাটাৰ আনিবলৈ পাহৰি থাকিলোঁ গাইজ, চ' চেড। এতিয়া এনেদৰে কটাৰীৰে কাটিবলগীয়া হৈছে। ফাইনেলি বহুত কষ্টৰ ফলত কাটা গেল। তো এতিয়া মষ্ট ইম্পৰ্টেণ্ট কাম জইন কৰিব লাগিব। এয়া পাৰ্টিলৈ বহি গৈছোঁ জইন কৰিবৰ কাৰণে। চাওক কেনেদৰেনো জইন কৰা যায়। তো ফাইনেলি আমাৰ চবখিনি ঠিক কৰা হ'ল। এতিয়া বক্সটো জপাব লাগিব এনেদৰে স্ক্ৰু দি। দেন ইয়াত গোটেইখিনি ওলোমাই বান্ধি থৈ দিব লাগিব। তো সিমানো সহজ নহয়, তো এতিয়া বান্ধি আছে। এনেদৰে জইণ্ট, তো এনেকৈ বহুতটা জইন কৰাৰ পিছত লাষ্ট ষ্টেজ where we are installing. What is this? I don't know. You don't know? এয়া ৰাউটাৰ অলৰেডি আছিলে, চ' বেছি টাইম লগা নাই ইয়াত। ফাইনেল লুক। চ' ছেকেণ্ড আমাৰ কাষ্টমাৰৰ ঘৰত আহি পালোঁ, য'ত নাম প্ৰসংগ হৈ আছিল। আৰু তাৰে মাজতে আমি আমাৰ কামখিনি কৰি আমাৰ ঘৰ আহি পাই গ'লোঁ। চ' আজিলৈ ইমানেই, বাই বাই। আপোনালোককো ব্ৰডবেণ্ডৰ কানেকশ্যন যদি লাগে তেতিয়াহ'লে কল কৰিব এই নাম্বাৰত।